নমস্কাৰ টাইমছ নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই লৈ আহিছো এক বিশেষ প্ৰতিবেদন বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হৈ গ'ল সচেতন জনতাই এই অধিৱেশনলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে কিয়নো কোনবোৰ সমস্যা কোনবোৰ প্ৰসংগই অধিৱেশনত ঠাই পাব হেয়া এক অতি গুৰুত্বপূৰ্ণ বিষয় প্ৰথম দিনাই কেইবাটাও বিষয় লৈ উত্তপ্ত হৈ পৰিল বিধানসভাৰ মজিয়া এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ভিতৰত আছিল এসআই কেলেংকাৰী মাদ্ৰাসা প্ৰসংগ 6 জনগোষ্ঠীৰ জনজাতিকৰণ থলুৱা কৃষকৰ প্ৰসংগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগই বিধানসভাৰ মজিয়া গৰম কৰি তুলিছিল আজিৰ প্ৰতিবেদনত আমি মাদ্ৰাসা প্ৰসংগৰ ওপৰত অকণমান আলোকপাত কৰিব বিচাৰিছো অসমৰ প্ৰবল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজে মাজে ঘোষণা কৰি আছিল যে মাদ্ৰাসা আৰু সংস্কৃত টুলবোৰ বন্ধ কৰা হ'ব কিন্তু শেহতীয়াকৈ বিধানসভাৰ অধিৱেশনত কেৱল মাদ্ৰাসা বন্ধ কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অধিকাৰ হিমন্ত বিশ্ব শৰ্মাক কোনে দিলে মাদ্ৰাসা বন্ধ কৰাৰ ক্ষমতা 1934 চনতে অসমত গঠন হৈছিল মাদ্ৰাসা বোৰ্ড যেতিয়া বাংলাদেশ ভাৰত অবিভক্ত হৈ আছিল তেতিয়াই গঠন হৈছিল মাদ্ৰাসা বোৰ্ড যি সময়ত অসমৰ পৰা শিক্ষাৰ্থীসকল উচ্চ শিক্ষাৰ বাবে পশ্চিম বংগৰ কলিকতা নাইবা পূৰ্ব বংগৰ সিলেটলৈ যাবলগীয়া হৈছিল 1934 চনতে গঠন হোৱা মাদ্ৰাসা বোৰ্ডৰ মূল কাৰ্যালয় তেতিয়াৰ সিলেটৰ পৰা সময়ৰ খুঁটত বৰ্তমান গুৱাহাটীৰ কাহিলিপাৰাত স্থাপিত হ'ল 2013 চনৰ 27 ডিসেম্বৰলৈ মন কৰক গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত 633 খন মাদ্ৰাসাৰ ভিতৰত 329 খন মাদ্ৰাসা প্ৰাদেশিকৰণ কৰি মাদ্ৰাসা শিক্ষকক ৰাজহুৱাকৈ নিযুক্তি পত্ৰ প্ৰদান কৰি টেটু ফালি ফালি চিঞৰি হিমন্ত বিশ্ব শৰ্মাই ভাষণত কৈছিল মাদ্ৰাসা শিক্ষা অতি সুন্দৰ শিক্ষা মাদ্ৰাসা অতি উচ্চমানৰ শিক্ষা মাদ্ৰাসা অল ৰাউণ্ডাৰ অসমত মাদ্ৰাসা শিক্ষাৰ গুৰুত্ব আছে এই কথা আমি কোৱা নাছিলো কৈছিল হিমন্ত বিশ্ব শৰ্মাই কিন্তু কি আচৰিত হে একেজন মানুহে বিজেপিৰ মন্ত্ৰী হৈ মাদ্ৰাসা বন্ধ কৰাৰ ঘোষণা কৰিলে দল হলনি কৰিলে প্ৰকৃত মানুহ এজনৰ মানৱীয় গুণ জানো এনেদৰে হলনি হৈ থাকিব পাৰে আৰু যদি পাৰে আৰু যাৰ মানৱীয় গুণেই নাই তেনে ব্যক্তিক কোনে অধিকাৰ দিলে মাদ্ৰাসাৰ দৰে অতি পুৰণি শিক্ষাৰ বিষয়ে এনে এটা কঠোৰ সিদ্ধান্ত ল'বলৈ কেৱল মাদ্ৰাসা কিয় কোনো ধৰণৰ ধৰ্মীয় শিক্ষা বন্ধ কৰাৰ যুক্তি ক'ত আৰু মাদ্ৰাসাত কেৱল ধৰ্মীয় শিক্ষাইটো নহয় সেৱাত থকা সকলো বিষয় মাদ্ৰাসাত আছে তাৰ লগত মাথো আৰবী উৰ্দু আৰবী সাহিত্যৰ ইতিহাস সন্নিবিষ্ট কৰা হৈছে যিকোনো সাহিত্যক অধ্যয়ন কৰাটো বা যিকোনো এখন ধৰ্মগ্ৰন্থক অধ্যয়ন কৰাটো ভুল নেকি যদি কুৰাণ আৰু হাদিছৰ বাণীসমূহ অধ্যয়ন কৰাটো সাম্প্ৰদায়িক বুলি মানি ল'ব লাগে তেনেদৰে চালে নামঘোষা গীতা এই ধৰ্মগ্ৰন্থসমূহ যাক আমি সাহিত্য হিচাপে পঢ়ি আহিছো বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত যি বেদৰ শিক্ষা দিয়া হৈছে এই সকলোবোৰ সাম্প্ৰদায়িক বা ধৰ্মীয় শিক্ষা হ'ব নেকি আমি যদি নামঘোষা অধ্যয়ন কৰিব পাৰো মাদ্ৰাসাত কুৰাণ আৰু হাদিছৰ শিক্ষা কিয় ল'ব নোৱাৰিব আজি মাদ্ৰাসা শিক্ষানুষ্ঠানবোৰক এটা হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰি দিব ওলাইছে মাদ্ৰাসাত সন্ত্ৰাসবাদৰ শিক্ষা দিয়া হয় বুলি অপপ্ৰচাৰ চলাইছে তেনে সময়ত প্ৰকৃত নেতাৰ দায়িত্ব কি আছিল যদি সঁচাকৈ মাদ্ৰাসাই হিংসা বিয়পাইছে তেন্তে তাক ৰোধ কৰা বা তাক বাছি উলিয়াই শাস্তি দিয়াৰ ক্ষমতা চৰকাৰখনৰ নাই নেকি কা আন্দোলনৰ সময়ত নিৰীহ যুৱক কেইজনৰ তেজেৰে ৰাঙলি কৰিবলৈ চৰকাৰী গুলিবোৰ দেখোন একদম তীক্ষ্ণ হৈ পৰিছিল যদি সঁচাকৈ মাদ্ৰাসাই সন্ত্ৰাস বিয়পাইছে তেনেদৰে চৰকাৰ আকৌ তীক্ষ্ণ হৈ ৰোধ নকৰে কিয় ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে কেৱল এটা ধৰ্মৰ মানুহৰ প্ৰতি ইমান ঘৃণা কিয় বৰ্তমান সময়ত আধুনিক শিক্ষা
মৰেল টিচিঙৰ খুবেই প্ৰয়োজন ৰাইজৰ নেতা হিচাপে সকলোকে সমদৃষ্টিৰে চাওক চৰকাৰী পইচাৰে যদি ধৰ্মীয় শিক্ষা নিবিচাৰি তেন্তে কোটি কোটি টকা খৰচ কৰি নমামি ব্ৰহ্মপুত্ৰ ভূমি পূজন এই ধৰ্মীয় উৎসৱবোৰ বন্ধ কৰক কিয়নো ইয়াত খৰচ হোৱা কোটি কোটি টকা কেৱল হিন্দুৰ নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি পাৰে প্ৰতিষ্ঠান গঢ়ি তোলক বেছি দূৰলৈ নগৈ কেৱল গুৱাহাটীখনতে এবাৰ চকু ফুৰাই চাওকচোন কিমানজন অন্ধ কিমানজন পংগু কিমান ভিক্ষাৰী দেখা পাব এই সকলক লৈ এটি উদ্যোগ গঢ় দিয়ক এনেকুৱা এটি ব্যৱস্থা কৰক যাতে তেওঁলোকে নিজেও চলিব পাৰে আৰু চৰকাৰেও কিছু লাভ পাব পাৰে কোনো পেটৰ ভোকৰ তাৰণাত ৰাস্তাত পৰি নথকাকৈ প্ৰথমে গুৱাহাটীখনকে সজাই তোলক কিমান আৰু ৰাজনীতিৰ নামত ডলাৰ বগৰী হৈ নিজৰ মানৱীয়তাক বিসৰ্জন দি যাব অতীতৰ সকলো জাতি জনগোষ্ঠীৰ সমিল মিলৰ ৰম্যভূমি অসমখনক তেনেদৰেই থাকিবলৈ দিয়ক যাতে ভৱিষ্যতে এজন সুদক্ষ ৰাজনীতিবিদ হিচাপে আপোনাক জনতাই মনত ৰাখে